কিশোৰ দাস কিশোৰেও বিচাৰিছিল নিজৰ উজ্জ্বল প্ৰতিভা অসমবাসীক উপহাৰ দিবলৈ। ৩০ বছৰীয়া সুদৰ্শন ডেকাই জয় কৰিছিল অসংখ্য অনুৰাগীৰ হিয়াক, মোহিত কৰিছিল অজস্ৰ গুণমুগ্ধক। কিন্তু নিয়তিয়ে তেওঁক মাতিলে সিপুৰিলৈ। নিয়তি, তুমি কিয় ইমান নিষ্ঠুৰ? দুৰাৰোগ্য ৰোগৰ পৰা মুক্তি পাবলৈ কিশোৰে দৃঢ় মনোবলেৰে যুঁজ দিছিল। কিন্তু আজি তোমাৰ ওচৰত হাৰ মানি অসমবাসী ৰাইজক মৰ্মাহত কৰিলে। নিয়তি, তোমাৰ কবলত পৰি কিশোৰে নিজৰ অনুৰাগীক স্তম্ভিত কৰিলে, মাতৃৰ বুকু শূন্য কৰিলে, গুণমুগ্ধ সকলোকে নিথৰুৱা কৰিলে। কিশোৰেও বিচাৰিছিল মুক্ত পক্ষীৰ দৰে জীৱন জীয়াবলৈ, নিজৰ প্ৰতিভা বিয়পাই ৰাইজক আনন্দিত কৰিবলৈ। কিন্তু নিয়তিয়ে তেওঁক মাতিলে অজান দেশলৈ।